এক দীঘলীয়া পৰিক্ৰমাৰ অন্ত পৰিব আজি সমগ্ৰ দেশৰ ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছে ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ আজি অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব ৰামলালাৰ এই শুভক্ষণৰ বাবে নলবাৰী বিভিন্ন মঠ মন্দিৰত বিশেষ কাৰ্যসূচী ৰাতিপুৱাৰে পৰা গ্ৰহণ কৰা হৈছে। নলবাৰী জিলাৰ বাণীকুছিৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আদৰ্শ গাঁও কঁঠালবাৰীৰ বিষ্ণু মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচী। ৰাতিপুৱাৰে পৰা কঁঠালবাৰী বিষ্ণু মন্দিৰত নাম প্ৰসংগৰ লগতে দুপৰীয়া 12:15 পৰা ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা লাইভ টেলিকাষ্ট কৰাৰ ব্যৱস্থা কৰা হৈছে। 38 নং পশ্চিম নতুন দেহৰগাঁও পঞ্চায়তৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। 550 বছৰীয়া অপেক্ষা শেষ হ'বলৈ মাত্ৰ কেইটামান ক্ষণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ নিৰ্মাণধীন ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব। এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট 12 লাইভ। নমস্কাৰ, আমি আজি এই গোবিন্দ বামন গীতা সত্ৰ কঁঠালবাৰীত গোটেই বিশ্বৰ শান্তি আৰু বিশ্বৰ বাবে এটা আজি ঐতিহাসিক দিন, যিহেতুকে আজি ৰামলালাৰ আজি ঠিক অলপ পিছতেই প্ৰাণ প্ৰতিষ্ঠা কৰিব। গতিকে ইয়াৰ কাৰণে আমি সকলো দেশবাসীকে ইয়াৰ পৰা আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে যাতে আমি সকলোৱে জাতি জনজাতি গোটেইবিলাকে মিলি আমি যাতে ভগৱান ৰামচন্দ্ৰ তেওঁ মৰ্যাদা পুৰুষ, এই মৰ্যাদাটো আমি ৰক্ষা কৰিব লাগে। বিশ্বৰ সকলোৰে কৰ্তব্য আছে আৰু আমি ৰাতিপুৱাৰে পৰা আজি ইয়াত নাম প্ৰসংগ শৰাই আৰু বন্তি প্ৰজ্বলনৰ দ্বাৰাই আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিব বিচাৰিছোঁ। ইতিমধ্যে আৰম্ভ হৈছে আমাৰ। আমি ৰামচন্দ্ৰৰ যিহেতু মৰ্যাদা পুৰুষ, তেওঁৰ এই মৰ্যাদাটো অক্ষুণ্ণ ৰখাৰ কাৰণে আজি ভাৰত চৰকাৰ তথা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা যিটো সহযোগিতা গোটেই বিশ্বৰ বাবে এটা লেখত ল'বলগীয়া। গতিকে ৰামচন্দ্ৰৰ যিটো মৰ্যাদা এই ৰক্ষা কৰাৰ কাৰণে অকল যে আমাৰে কৰ্তব্য আছে এইটো নহয়, আমি জাতি জনজাতি সকলোৰে ইয়াত কৰ্তব্য থকা বুলি মই অনুভৱ কৰোঁ। গতিকে ইয়াৰ সেৱা কাৰ্যৰ যোগেদি আমি সকলো বিশ্ববাসীক ইয়াৰ পৰা জনাব বিচাৰিছোঁ যাতে ভগৱান ৰামচন্দ্ৰৰ যিটো মৰ্যাদা এই মৰ্যাদাটো গোটেই বিশ্ববাসীয়ে অটুট ৰাখিব পাৰোঁ। ইয়াৰ কাৰণে ভগৱন্তৰ শ্ৰীচৰণ প্ৰাৰ্থনা জনাইছোঁ। আৰু আজিৰ যিটো সমূহীয়া চিন্তা চৰ্চা আমাৰ অযোধ্যাত এই ৰাম প্ৰভুৰ যিটো প্ৰাণ প্ৰতিষ্ঠা কৰিব, ইয়াৰ যোগেদি গোটেই বিশ্বত এটা শান্তি স্থাপন হ'ব। গতিকে ইয়াকে আমি আশা কৰিছোঁ। নমস্কাৰ।